আজি আপোনালোকক লৈ আহিছোঁ এক অতি পবিত্ৰ স্থানলৈ। সেয়া হৈছে শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰ। কোৱা হয় যে অতি ভাগ্যৰ বলতহে এই থান দৰ্শন কৰিবলৈ পোৱা হয়, আৰু সেই ভাগ্য আজি মোৰ হ'ল। বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰ লখিমপুৰ জিলাৰ ঢকুৱাখানাত অৱস্থিত। অতি জাগ্ৰত হিচাপে পৰিচিত এই বাসুদেৱ থান। এই থানখনৰ বুৰঞ্জী সম্পৰ্কে আপোনালোকে যদি জানিব বিচাৰিছে, তেতিয়াহ'লে ইউটিউবৰ কেইটামান ভিডিঅ'ৰ লিংক মই মোৰ কমেণ্ট বক্সত দি থোৱা আছে। 1656 শকতে এই থানখন প্ৰতিষ্ঠা কৰা হৈছিল। এই থানখনত শ্ৰী শ্ৰী বাসুদেৱৰ কলীয়া শিলত গঢ়া চতুৰ্ভুজ মূৰ্তি আছে। মন্দিৰ ভাগৰ চাৰিওফাল শান্তিৰে পৰিপূৰ্ণ। লগতে ইয়াত বহুত চৰাই চিৰিকটি আছে, আৰু সিহঁতৰ মাতে এই ঠাইডোখৰ আৰু পবিত্ৰ কৰি তুলিছে আৰু জীপাল কৰি তুলিছে। ইয়াত বাসুদেৱ মন্দিৰৰ লগতে এভাগ নামঘৰো আছে। জীৱনত থকা সকলো বাধা নাশ কৰি আগুৱাই নিবলৈ আজি ভগৱানৰ শ্ৰীচৰণত সেৱা জনালোঁ। সোনকালে ভাল হওক সকলোবোৰ।